নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদি এই ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া মই প্ৰথমতে কেৰাহীত অকণমান তেল লৈ তাত মই তেজপাত খিলা দি দিছোঁ আৰু ইয়াতে মই 2টা ৰঙা জলকীয়া দি দিছোঁ আৰু অকণমান পাঁচফোৰণ এনেদৰে দি লৈছোঁ আৰু এইখিনি ভালদৰে অলপ ভাজি লৈছোঁ। আৰু এতিয়া পিঁয়াজ অলপ দিছোঁ। আৰু ইয়াত অকণমান আদা নহৰু দি দিছোঁ, অলপমান হালধি, অলপমান জিৰা গুড়া দিছোঁ আৰু অলপমান পনীৰ মছলা দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এয়া মই এটা স্কচ আৰু 2টা আলু এনেদৰে সিজাই লৈছিলোঁ আৰু এতিয়া এইখিনি বনাম। আৰু এয়া মই কেৰাহীত দি দিছোঁ এইখিনি। যদি এই ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অনাগত দিনতো যেন মই আৰু ভাল ভাল ভিডিঅ' লৈ আহিব পাৰোঁ। আৰু অলপমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি আৰু এইখিনি ভালদৰে লাৰি দিছোঁ। তাৰপাছত মই অকণমান গৰম পানী কৰিছিলোঁ, একদম কুহুমীয়া গৰম পানী আৰু বেছি নহয়। ভিডিঅ'টো দেখিয়ে পাইছে যে কেনেদৰে মই ভাজিছোঁ বা আৰু ইয়াত পানীখিনি দি দিছোঁ আৰু পানীখিনি ঠাণ্ডাই হৈ গৈছে, বহুত আগতেই গৰম কৰি থওঁ আৰু পানী দি দিছোঁ। আৰু ৰাতিৰে যিহেতু অলপ পনীৰ আছিল, আজি স্কচৰ সৈতে পনীৰখিনি বনাইছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, এনেকৈ বৰ টেষ্টি লাগে, দেখাবলৈ বৰ সোৱাদ হয়। সদায় আৰু ইমান মছলা দিয়ে পনীৰ খাব নোৱাৰি, কেতিয়াবা এনেদৰে ট্ৰাই কৰিব লাগে আৰু পনীৰখিনি দি দিছোঁ আৰু মই এইখিনি ভালদৰে উতলিলে আৰু হৈয়ে যাব। এইখিনি দেখিবলৈ পাইছে, এইখিনি হৈছে আৰু